ব্ৰেকআপৰ পিছত কিছুমান বস্তুৰ পৰা এটাচমেন্ট আঁতৰাবলৈ ইমান দিগদাৰ হৈ যায় না এই ধৰকচোন সেইখন ঠাইলৈ আকৌ এবাৰ যোৱা যিখন ঠাইত আপুনি আপোনাৰ পাৰ্টনাৰৰ সৈতে বহুত মেমৰিজ ক্ৰিয়েট কৰি আহিছে সেই ঠাইখনলৈ আকৌ এবাৰ যোৱাটো দিগদাৰ হৈ যায় হয়নে সেই একেখন ৰেষ্টুৰেণ্টতে য'ত আপুনি আপোনাৰ পাৰ্টনাৰৰ সৈতে মেক্সিমাম ডেটত গৈছে বা ফাৰ্ষ্ট ডেটত গৈছে সেই সিনেমাখন আকৌ এবাৰ চোৱা বা সেই সিনেমা হললৈ আকৌ এবাৰ যোৱা য'ত আপুনি মেমৰিজ ক্ৰিয়েট কৰিছে আপোনাৰ পাৰ্টনাৰৰ সৈতে সেই যিটো গীত বা যিটো সং আপুনি দুয়ো একেলগে শ্বেয়াৰ কৰিছে সেই ফিল্মখন আকৌ এবাৰ চোৱা একেটাই কষ্ট এই সৰু সৰু বস্তুবোৰৰ পৰা এটাচমেন্ট আঁতৰাবলৈ কি দিগদাৰী হৈ যায় হয়নে আপোনাৰ পাৰ্টনাৰৰ ফেভৰেট ডিশটো বা কুজিনটো যেটো আপুনি একেলগে এনজয় কৰিছিল মেমৰিজ ক্ৰিয়েট কৰিছিল সেই একেটা ফুড আইটেমে আকৌ এবাৰ খাবলৈ বা সেই চকলেটটোৱে দেখা পালে পাৰ্টনাৰলৈ মনত পৰা ইমান দিগদাৰী ন কিন্তু কিমান পলাই ফুৰিব কিয় নাযাব বা কিয় নাখাব বা কিয় নাচাব আপোনাকতো পাৰ্টনাৰে এৰি থৈ গুচি গ'ল এতিয়া আপুনি কিয় পলাই ফুৰিছে যাওক নিজৰ লগতে মেমৰিজ ক্ৰিয়েট কৰক ফেস কৰক কাৰণ পলালে লোকচান আপোনাৰহে তেওঁৰ একো নাই তেওঁ বেলেগৰ লগত মেমৰিজ ক্ৰিয়েট কৰি আছে কিন্তু আপুনি পলাই ফুৰিছে